নমস্কাৰ বন্ধুসকল, আজি মই সেকেন্ড ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। খৰখেদাকৈ যাব লাগিব মোক আৰু কামৰ সময়তে ভাবিছোঁ কামৰ সময়ত যোৱা অৱস্থাতে ৰাতিপুৱাতে এটা বৰক এটা বনাই ল'ম বুলি মন গ'ল। জোতাটো পিন্ধি পটককৈ যাব লাগিব, টাইমত দেৰি হয়তো 9টামান বাজিগে। এতিয়া যাব লাগিব আৰু দীপ্তি গৈ হা 9টা বাজিগে, সোনকালে যাব লাগিব, দেৰি হৈছে, বৰষুণ দি আছে। হা পটককৈ গৈছোঁ ন, যাব লাগিব, দেৰি হৈছে বৰষুণৰ বতৰত। বাপৰে বাপ, ইমান কেনেকৈ দাম, যাব লাগিব দেই গাড়ীটো এনেকৈ যাব লাগিব আৰু এতিয়া দীপ্তি কৰি গৈছোঁ আৰু যাম। পাহৰি থাকি গ'লো, সদায় অভ্যাস এটা মানুহক গাড়ীত গৈ যোৱা হ'ব, কিন্তু আজিতো গাড়ীত যাব নোৱাৰি। আপোনালোকে ভাবিছে চাগে মই গাড়ীটো কেলৈ গৈ যাওঁ, গাড়ী গৈ যাব নোৱাৰি, পাহৰি থাকিছোঁ। তো বন্ধুসকল, আপোনালোকে ভাবিছে কাৰণ মই গাড়ীটো কেলৈ গৈ যোৱা নাই, ভবাই নাই, খোজকাঢ়ি যাব লাগিব। আপোনালোকে গম পাব আগপিনে আমাৰ কি কাৰণে মই গাড়ী গৈ যোৱা নাই। এতিয়া বৰষুণো দিছে, গাড়ী গৈ যাব নোৱাৰিম। ছাতি আছে নাই ঘৰত এটা বিচাৰিব লাগিব। খোজকাঢ়ি দীপ্তি গৈ যাবতো লাগিব আৰু। আপোনালোকে ভাবিছিলে যে আজি আমি গাড়ী গৈ কেলৈ যোৱা নাই, মানে কি এইটো যিটো গেৰা বতৰত আৰু গাড়ী গৈ যাব নোৱাৰি, তাৰে দুখত আৰু আমি খোজকাঢ়ি গৈছোঁ আৰু। কাৰণ আমাৰ পুদগিটো ৰাস্তাটো যি দে বেয়া, মানে বেয়া পৰিস্থিতি আছে। আপোনালোকে চাই আছে এনেকৈ বোকা হৈ যায়, বোকাৰ মাজত গাড়ী ওলাবই মুস্কিল। আজি কেইবাজন ধৰি মই গাড়ী ওলাব পৰা নাই, কিন্তু গাড়ীৰ এটা অভ্যাস আছে, সেয়েহে গাড়ীতে উঠি পাওঁ আৰু গাড়ী গৈ ওলাই যাওঁতে দীপ্তি গৈ। কিন্তু আপোনালোকে আগত চাব, ইয়াতকৈ বেয়া ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। সেই গাঁতৰ মাজত মানে যদি গাড়ীৰ যদি আগ চকা বা পিছ চকা যদি সোমাই যায়, তাত ওলাই আৰু নাহে। সেই গাড়ী ওলাবই প্ৰায় 2-3 ঘণ্টা লাগি যাব, উপায়হীন আৰু। তথাপিও দীপ্তি গৈতো যাবই লাগিব, পেটৰ ভোক আছে, অপেক্ষা কৰে আমাক যে কেতিয়া আহিম। এইটো যিটো অঞ্চলত মোৰ ঘৰ, নিজস্ব ঘৰ, বিধানসভা হিচাপত যদি সমষ্টি হিচাপত ক'ব যাওঁতো ডুমডুমা পৰে আমাৰ, আৰু পঞ্চায়ত হিচাপত যদি চাওঁ তো হাতীজান গাঁও পঞ্চায়ত, হাবজান বৰকৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ড। আৰু যদি আমাৰ চাহ বাগিচা হৈছে হিলিকা চাহ বাগিচা 15 নম্বৰ লাইন, এই লাইনটো এনেকুৱা অৱস্থা হৈ আছে। এইকেইটা এনেকুৱা অৱস্থা, এনেকুৱা গাড়ী গৈ যোৱাটো কোনো পধ্যে সম্ভৱ নহয়। অৱশ্যে ইয়াৰ বিষয়ে আমি পঞ্চায়তৰ বাৰম্বাৰ অৱগত কৰিছোঁ যে আমাৰ কামবোৰ কৰি দিব লাগে। আমাৰ ৱাৰ্ড সদস্য যোনে আছে তাকো আমি কৈছোঁ, কিন্তু সিহঁতৰ কামবোৰ কৰি নিদিয়ে আৰু। হয়তো সিহঁতৰ ফাণ্ডটো কম আহিব পাৰে, পইচা পাতি সিমান নাহে। এইবছৰ কেনেকৈ গাঁত খাহি গৈছে। লগতে এটা পুলটো বনাই দিছিলে সিহঁতে, এই পুলৰ অৱস্থাও নাই এতিয়া ভালকৈ বনাইছিলে নাই ক'ব নোৱাৰোঁ, কিমান টকা, এইবোৰতো আমি সোমাই নাথাকোঁ। তো আল্টিমেটলি এনেকুৱা অৱস্থা মানে আমাৰ ৰাস্তা এৰিয়াত। আমাৰ দাদা এজনক লগ পাইছোঁ, তেখেতৰ পৰা তেখেতে চাইকেলত আহিছে। আপুনি ক'ত যাব যায় এতিয়া? কোনটো ঘৰ? কামত যাব। আপোনাৰ কেনেকৈ আহে এনেকুৱা ৰাস্তাত? বেয়া লাগে ন, এইটো উপায় নাই ন, কামত যাব লাগিব ৰাস্তা। মইতো গাড়ী ওলাবই নোৱাৰোঁ, এনেকুৱাত যি কষ্ট। ঠিক আছে, আপুনি গৈ থাকক। তো আপোনালোকে শুনিলে, এতিয়া আপোনালোকে ৰাস্তাটো চাওক। আমাৰ ৰাস্তা মানে সেইপিনে ওখ, সেইটো ছাইডটো ওখ, এই ছাইডটো ওখ, মাজত ডাউন নিচিনা হৈ গৈছে। আমাৰ মাজত আমি প্ৰায়বোৰ ৰাস্তাবোৰ চাইছোঁ যে মাজৰ অংশটো ওখ থাকে এনেকা, হয় নহয়? ইয়াত কিন্তু মাজৰ অংশটো ডাউন। এইবোৰ চাওক, পানী বৈ আহিছে, ঝৰ্ণা পানী নিচিনা বৰষুণ পানী আহিছে। এনেকাত গাড়ী ওলাব পাৰিনে? আমি ইয়াত কিন্তু পঞ্চায়তক আমি দৃষ্টিগোচৰ কৰিছোঁ, কিন্তু তথাপিও আমাৰ ৰাস্তাটো এতিয়ালৈকে ভাল হোৱা নাই। কাৰণ আমাৰ পঞ্চায়তৰ যিবোৰ প্ৰতিনিধি, সিহঁতে এই বাটটোৰ লগত জড়িত নহয়। তো সিহঁতৰ
অনুভৱ কৰিব নোৱাৰে আমাৰ নদীত ক'ব পাৰে মাছ কেইটা মাছো ধৰিব পাৰিলোহেঁতেন নেকি এনেকুৱা অৱস্থা হৈ গৈছে। এইটো চাওক কিমান ডাঙৰ ডাঙৰ গাঁত, এনেকৈ গাঁত, এনেকুৱা অৱস্থা। তো আমি সৰু এটা কথা আদি ভিডিঅ' আকাৰত আমি ওচৰতো দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে নেতৃত্বত বহুতখিনি কাম হৈ আছে, ভাল কাম হৈ আছে। হয়তো তেখেতৰ এই অংশটো দৃষ্টিগোচৰ হোৱা নাই, হয়তো কোনোবাই আমাক যাক কৈছোঁ তেখেতে ৰৈ যোৱা নাই। মই আজি এই ভিডিঅ'টো বনোৱা আমাৰ বিশেষ উদ্দেশ্য এইটোৱেই যে বৰ্তমান মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাণত যাতে এইটো যাওক আৰু PM প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অন্তৰ্গত বা SOPT যিয়ে আঁচনি নহওক যাতে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে, বনাই উপকৃত কৰিব লাগে আমাৰ ৰাইজক, আমাৰ যিটো এই ৰাইজক যাতে উদ্ধাৰ কৰিব লাগে। এইবোৰ আপোনালোকে চাব পাৰে। চাওক এইটো কি গৰা ক'ব পাৰে, আপোনালোকে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ক'ব পাৰে এনেকুৱা অৱস্থাত। যদি এনেকুৱা অৱস্থাত এইটো মই আপোনালোকক এইটো আহিছে মই দেখুৱাব বিচাৰোঁ। এইটো চাওক এনেকৈ জানো আহিবনে পুখুৰী ক'ব পাৰি। আপোনাৰ পোনে পোনে চাব, আমি সেইপিনে আপোনাক দেখুৱাব পাৰিছোঁ সেইবোৰ হৈ গ'ল আমাৰ গাঁও। এনেকুৱা ঠিক এনেধৰণে যদি আমাৰ আগপিনে এটা বাট আছে সেইপিনৰ পৰা আহোঁ তো বাৰিষা দিনত কমেই ইমানটো পানী হয়। ঠিক আগপিনৰ পৰা আহোঁ চেম একেটা অৱস্থা। গতিকে আমি মানে উপায়হীনত আমি আজি ভুক্তভোগী। এনেধৰণে আমি মানে জীৱনবোৰ কটাওঁ বাৰিষা দিনত। বাৰিষা আপোনালোকে হয় আমাৰ গাড়ী হওক, বাইক হওক, চাইকেল হওক বাৰম্বাৰ বনাওঁ, বাৰম্বাৰ বেয়া হয় ৰাস্তাৰ কাৰণে। তো বন্ধুসকল আপোনালোকে এইটো বস্তু মই দেখুৱাইছোঁ আৰু মই আগতো কৈছোঁ মোৰ উদ্দেশ্য বা মোৰ চেনেলৰ বয়সৰ উদ্দেশ্য এইটোৱেই যে সৰু সৰু কিছুমান কথা যিবোৰ কথাই চৰকাৰে অৱগত নহয় সিহঁতৰ ওচৰত আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে চৰকাৰ কাণত যাওক। চৰকাৰে আঁচনি দিছে, আঁচনিৰ মাধ্যমত কাম হৈ আছে। আপোনালোকে চাব পাৰে পোনপ্ৰথমে আমাৰ কাৰণে সৌভাগ্যও ক'ব পাৰোঁ কিছুমান ক্ষেত্ৰত। এইটো আমাৰ গাঁওখন আদৰ্শ গাঁও হৈছে। আমাৰ এইটো হিৰিকা চাহ বাগিচাৰ নামঘৰ, হিৰিকা চাহ বাগিচা আমাৰ এইটো নামঘৰ। তাৰপিছত এইটো ৰাস্তা। তাৰপিছত এতিয়া আমি সেই ভয়ংকৰ ঠাইডোখৰত আমি অতিক্ৰম আহিলোঁ। এতিয়া আমি ৰাস্তাটো পাম আৰু ইমানটো। কিন্তু হৈ গ'ল ইয়াৰ পৰা যদি আমি দেখুৱাওঁ আপোনাৰ পোনে পোনে চাওক আমাক কেনেকৈ ডাৱনত গৈ যায়। তো এইটো আছিলে আজি আমাৰ মূল উদ্দেশ্য। এইখন আমাৰ মূল মেইন উদ্দেশ্য। এনেধৰণে আমি প্ৰত্যেকখন গাঁও সৰু চুবুৰীত মই প্ৰত্যেকখন চুবুৰীৰ কিছু সমস্যাবোৰ আপোনালোকৰ আগত মই দাঙি ধৰিম আৰু চৰকাৰৰ ওচৰত লৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাগে তো বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, কাৰণ আপোনালোকে যদি শ্বেয়াৰ কৰে তেতিয়াহে চৰকাৰে সেইটো চৰকাৰৰ কাণত যাব, হয় চৰকাৰে অৱগত হ'ব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে হ'লে আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক আৰু কমেণ্ট দিয়ক আপোনালোকে কেনেকৈ পাইছে। আৰু ফেচবুকত যদি আপোনালোকে চাই আছে তো ফ'ল' কৰক।